নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি লৈছোঁ পেহীহঁতৰ ঘৰৰ খানাখন আপোনালোকক দেখাম আৰু খানা গোটেইখিনি দেখাম আজি। আৰু যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট কৰিব আৰু লগতে চেনেলটি ছাবস্ক্ৰাইব কৰিব। আহক এতিয়া আমি খানাৰ মাজত যাওঁ। ভিডিঅ'টো মই আগদিনাখন আৰম্ভ কৰিছোঁ। এয়া চাওক, কালিৰ খানাৰ প্ৰস্তুতি চলি আছে ইয়াত চবেই মিলি ইয়াত চব্জি কাটি আছে আৰু আজি থলোঁ, কালিলৈ আপোনালোকক খানা দেখাম। চাই থাকক ভিডিঅ'টো শেষলৈকে। আহক আজি খানা। এতিয়া ৰন্ধা আৰম্ভ কৰি দিছে। আমাৰ ওচৰতে খুৰা হয় এজন, খুব ধুনীয়া বনাই খানা। এতিয়া বৰ্তমান মাছ ভাজি আছে। এবাৰ দেখাই দিছোঁ আৰু ইয়াৰ পৰা ৰান্ধি আছে। এইফালে আপোনালোকৰ এইখিনি চেয়াৰ পাৰি থৈ দিয়া আছে, মানুহ অহা নাই এতিয়া বৰ্তমান। এয়া চোতালত বস্তুবোৰ থৈ দিয়া হৈ আছে। এয়া পেহী আৰু অঞ্জনা বাই কি কৰিছে চাওক, এইফালে মানে গোটেইখিনি বস্তু চাই আছে। চাহ দিয়া বস্তুবোৰ আনিছে ইয়াত। জিলাপি আছে, এইফালে চাওক জিলাপি, এইবিলাক পিঠা লাড়ু চব আছে আৰু এইবোৰ চিজিল কৰি আছে বৰ্তমান এতিয়া। এইফালে লালমোহন, এয়া চাওক। আৰু এইফালে চাওক দাদা আৰু বৌ এইফালে নিয়ম কৰালে। এয়া পেহীয়েও খুৱাই দি আছে। আপোনালোকে আগৰ ভিডিঅ'ত দেখুওৱা পেহীক চিনিয়ে পায় আৰু পেহী এতিয়া খুৱাই দি আছে। এইফালে মানুহখিনি বহি আছে গোটেইখিনি। এয়া ভাগিনীয়েকো সেৱা কৰিছে মামীয়েকে চাওক, আশীৰ্বাদ দিছে আকৌ, দেখিছেনে নাই? এয়া আৰু কিবা নিয়ম আছে, এইবিলাক কৰি আছে। এইবিলাক বাদ দিয়ক, এইবাৰ আহিলোঁ খানাত, ডাইৰেক্ট খানাত আহি গ'লোঁ এইবাৰ। এইফালে গোটেইখিনি খানা এবাৰ আপোনালোকক দেখাই দি আছোঁ, চাই লওক। মাছ মাংস দেখুৱালোঁ আগতে। আৰু এইটো পদুনা চাটনি মই বনাইছিলোঁ বাৰু। আৰু এয়া চালাড, এইফালে আছে নেমু টেঙা কাটি থৈ দিয়া আছে। এইফালে এইটো পায়স, এয়া ফ্ৰাই, এয়া ভাত, লগতে এয়া মুড়ি ঘণ্টা, নেমু টেঙা জলকীয়া ৰেডি কৰি থৈ দিছোঁ এইফালে। আৰু এইফালে দাদা আৰু বৌ প্ৰথমতে ভাত দিছে। এয়া থালখন এবাৰ দেখাই দিছোঁ। এতিয়া দুইটাই খাব আৰু প্ৰথমতে ৰাইজে নোখোৱাকৈ খাব লাগে বোলে। প্ৰথমতে একেবাৰে বেঞ্চত বহি লৈছে আৰু এইফালে বিলনীয়ে বিলাই আছে। আৰম্ভ কৰি দিছে আৰু খানা আৰম্ভ আমাৰ আজি। এয়া চাওক, পিঠা লাড়ু দিছে বঢ়িয়াকৈ। আৰু এইফালে এটা আছে পিঠা লাড়ু, এইফালে চাওক পিঠা আৰু লাড়ু ৰেডি হ'ল এইফালে। আৰু এইফালে এতিয়া বস্তু দি আছে চবে। খানা শেষত টোপোলা বান্ধি ল'লোঁ মই। চাওক মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকে চাব বুলি আশা কৰিলোঁ। আশা কৰাৰ বিনিময়ত লাইক শ্বেয়াৰ গোটেইখিনি তাক দিব। হ'ব দিয়ক, এতিয়া বাই বাই।